আজি আমি এই নামঘৰত উপবিষ্ট হোৱাৰ মূল কাৰণ হ'ল পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰা। আমি ভগৱন্তৰ গুণনাম কিয় শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে? ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে বুলি আমাৰ মা দেউতা, ভকত বৈষ্ণৱ, সমাজৰ অগ্ৰজসকলে আমাক এই কাৰণেই কৈছে যে কৃষ্ণ নাম বিনে নাহি আনন্দ স্থান পৰম মধুৰ ৰস জানিব আমাৰ প্ৰত্যেকজন মানুহকে ঈশ্বৰৰ নাম আমাৰ অগ্ৰজসকলে এই কাৰণেই শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছে যে কৃষ্ণ নাম বিনে নাহি আনন্দৰ স্থান। এই বিশ্ব ব্ৰহ্মাণ্ডত যিমানবোৰ আনন্দৰ মুহূৰ্ত আছে, আনন্দৰ স্থান আছে, আটাইবোৰ স্থানেই খন্তেকীয়া, সময়ত ম্লান পৰি যায়। কিন্তু কৃষ্ণ নাম ই দুপদ ৰূপে আগুৱাই যায়। গতিকে প্ৰত্যেকজন পিতৃ মাতৃয়ে যেনেকৈ নিজৰ সন্তানটো উন্নতি হোৱাটো বিচাৰে, তেনেকৈ সাধু সন্ত মহন্তসকলে সমগ্ৰ মানৱ জাতিৰ কল্যাণ হোৱাটো বিচাৰে। সেইকাৰণে আমি সকলো মানৱ জাতিয়ে ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ সুবিধা হওক বুলি ভকতসকলে আমাক আহ্বান কৰে। এইখিনিতে এটা কথা, আমাক জ্যেষ্ঠজনে ঈশ্বৰৰ নাম শুনিবলৈ কৈছে বুলিয়ে আমি য'তে ত'তে শুনিলে আমি লাভৱান হ'ব নোৱাৰিম। ঈশ্বৰৰ নাম শুনিলে লাভৱান হয়, সত্য কথা, কিন্তু য'তে ত'তে যেতিয়াই তেতিয়াই ঈশ্বৰৰ কথা শুনিলেও বোলে মানুহ লাভৱান নহয়। তেতিয়াহ'লে ক'ত কেতিয়া কেনেকৈ শুনিলে মানুহ লাভৱান হয়? মহাভাগৱতে উক্তি দিছে, অসাধু সংগে কৃষ্ণ কথা যিজনে শুনয় কিতাৰ আদি নাহিকে যিসকল বুদ্ধিবান মানুহ, যিসকল চতুৰ মানুহ, সেই মানুহবিলাকে সাধুৰ সংগত আহি ঈশ্বৰৰ কথা যদি শুনে, তেওঁৰ জীৱনত কৃতাৰ্থ হ'ব। গতিকে আমি এই স্থানত উপবিষ্ট হোৱা প্ৰত্যেকজন মানুহেই সাধু মানুহ, চতুৰ মানুহ। গতিকে গাঁৱৰ গুণী জ্ঞানী সজ্জনসকল, নামঘৰীয়া, আমাৰ হাতোলা মেধিকে মুখ্য কৰি মোৰ সন্মানীয় সাংবাদিক বন্ধুসকল, ইউটিউবাৰসকল, সকলোলৈকে শ্ৰদ্ধা ভক্তি সেৱা জনাই আমি মহাভাগৱতৰ অমৃত কথাৰ আজিৰ অধ্যায়টিৰ ভিতৰচোৱালৈকে আমি পদাৰ্পণ কৰিছোঁ। আমাৰ সন্মানীয় পাঠকদ্বয়ে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ৪ৰ্থ স্কন্ধ বৰ্ণনা কৰিছে। এই মহাভাগৱতৰ 12টা স্কন্ধৰ ভিতৰত ৪ৰ্থ স্কন্ধৰ লেখকজন হৈছে গুৰুজনৰ এজন প্ৰপন্ন শিষ্য, শ্ৰী বিষ্ণু ভাৰতী। তেখেতে ৰূপায়ণ কৰা এই অধ্যায়টিত এটি কাহিনীৰে আৰম্ভ কৰা হৈছে। কাহিনীটো আৰম্ভ হৈছে এজন ৰজাৰ পৰা। ৰজাজনৰ নাম হৈছে উত্তানপাদ ৰজা।
সকলো সাধুসকলে মন কৰিব আৰু বিশেষকৈ মোৰ সতীৰ্থ যুৱ বন্ধুসকলে কথাখিনি মন কৰিব। আজি অনুষ্ঠানটিত গুণী জ্ঞানী মোৰ দেউতা তুল্য মাহঁতৰ সমবয়স্ক দাদা জ্যেষ্ঠসকলৰ পৰা আমি পৰামৰ্শ ল'ম, কিন্তু আমি বন্ধু আৰু অনুজসকলক পৰামৰ্শ দিম, নহয়নে বাৰু? গতিকে বন্ধুসকলৰ যদি ভাগৱতৰ ওপৰত কিবা নুবুজা কথা থাকে, অনুজসকলৰ দেই, জ্যেষ্ঠসকলৰ কোৱা নাই, জ্যেষ্ঠসকলে বুজাই দিবলৈ ইয়াত সাজু আছে। কাৰণ মনৰ সংশয় ছেট কৰিবই লাগিব, নহ'লে ইমান নিশাপৰ আমি ইয়াত আহিছোঁ, কিবা এটা আমাৰ লাভ হ'ব লাগিব নহয়। আপোনাৰ হাবিও ঘৰৰ লহুবন কাটি কৰি আহিছে, প্ৰত্যেকজনৰে আমাৰ লাভৰ এটা টোপোলা লৈ আমি ঘৰলৈ যাব লাগিব। গতিকে আমি আশাবাদী আপোনালোকৰ মনত যদি খুব কিবা জানিব লগা থাকে উপস্থাপন কৰিব পাৰিব। আমি বিষয়বস্তুৰ মাজলৈ সোমাইছোঁ। উত্তানপাদ নামৰ এজন ৰজাই দুগৰাকী ভাৰ্যা বিবাহ কৰাইছিল। এগৰাকীৰ নাম সুৰুচি আৰু এগৰাকীৰ নাম সুনীতি। দুগৰাকী ভাৰ্যা বিবাহ কৰাটোৰ কোনো অপৰাধ নাই যদি সমমৰ্যাদা দিব পৰা যায়, কিন্তু উত্তানপাতৰ ক্ষেত্ৰত তেওঁ সমমৰ্যাদাৰ প্ৰয়োগ কৰাত তেওঁ ব্যৰ্থ হ'ল। কাৰণ ৰুচি, ৰুচি মানে কি? ৰুচি মানে প্ৰসাধনযুক্ত, দেখনীয়া, নহয়নে বাৰু? ৰোমান্টিকতা য'ত বেছি থাকে সেয়ে ৰুচি সম্পন্ন। আৰু উত্তানপাদ ৰজাই সদায় ৰুচি সম্পন্ন বেছি গুৰুত্ব দিলে, আৰু নীতি সম্পন্ন, সুনীতি, যি নীতিয়ে মানুহৰ জীৱন উত্তৰণ ঘটায়, সেই নীতিক উত্তানপাদ ৰজাই অকণমান কম গুৰুত্ব দিলে। সুৰুচিৰ পুত্ৰ হৈছে উত্তম আৰু সুনীতিৰ পুত্ৰ হৈছে ধ্ৰুৱ। এদিনাখনৰ কথা, ৰাজপ্ৰসাদত অগণন সাধু মহন্তৰ লগত মন্ত্ৰী পাৰিষদগণ, তাতেই তেওঁৰ মৰমৰ ভাৰ্যা সুৰুচি আৰু মৰমৰ সন্তান উত্তম। আমাৰ সচৰাচৰ জীৱনতো দেউতাকৰ কোলাত বহিবলৈ যেনেকৈ ল'ৰাবিলাকে বাউল হৈ থাকে, হেঁপাহ কৰে, আশা কৰে, ঠিক তেনেকৈ এটি শিশুতুল্য, শিশু মনৰ, শিশুসুলভ উত্তমেও দেউতাকৰ সেই উচ্চ আসনখনলৈ বুলি এবাৰ যায়, এবাৰ নামি আহি মাকৰ কোলাত বহে, আকৌ দেউতাকৰ ওচৰলৈ যায়, আকৌ তললৈ আহি মাকৰ ওচৰত বহে। এনেকৈ পাৰিষদগণ চাৰিওফালে বহি আছে, আৰু সেই শুভ মুহূৰ্ততে সেই ৰাজসভাত উত্তানপাদ ৰজাৰ কনিষ্ঠ পুত্ৰ ধ্ৰুৱই সমনীয়াসকলৰ লগত প্ৰৱেশ কৰিলে। ককায়েক উত্তমে যেতিয়া মাকৰ কোলাত আৰু দেউতাকৰ কোলাত আয়াজাত কৰি আছে, ধ্ৰুৱই ভাবিলে ময়ো দেউতাৰ ওচৰত গৈ অকণমান ৰাজআসনত বহোঁ। এই বুলি হেঁপাহ কৰি যেতিয়া আশাৰে তেওঁ ৰাজ সিংহাসনলৈ বুলি দেউতাকৰ ওচৰলৈ গৈছিল, ৰাজ সিংহাসনৰ ষ্টেপটো সচৰাচৰ ৰাইজতকৈ অকণমান ওপৰত থাকে। মনৰ হেঁপাহত ধ্ৰুৱই দেউতা মোক দাঙি দি তোমাৰ ওচৰলৈ নিয়া না, এনেকুৱা ভাৱত হাতখন দাঙি দেউতাকৰ ওচৰত সিংহাসনত বহাৰ প্ৰয়াস কৰিছিল। আৰু সেই সময়তেই উত্তানপাদ ৰজাৰ ভাৰ্যা সুৰুচিয়ে মাত লগালে যে ধ্ৰুৱ, তই যি সিংহাসনৰ
অধিকাৰী হোৱাৰ সপোন দেখি সেই সিংহাসনলৈ ঢাপলি মেলিছ। সেইখন হিংসা তোৰ বাবে নহয়, এই সিংহাসনত মোৰ সন্তান উত্তমৰহে অধিকাৰ আছে। গতিকে তই সেই হিংসাত উঠিবলৈ হেঁপাহ নকৰিবি। আৰু এনে বজ্ৰবাক্য যেতিয়া সুৰুচিয়ে প্ৰয়োগ কৰিলে, নিজৰ দেউতাকলৈও এই ধ্ৰুৱৰ চেষ্টাত অকণমানো সঁহাৰি নজনালে। আনকি শুনিও নুশুনাৰ ভাও ধৰি দেউতাকে অন্য মনস্ক হৈ থাকিল। লাজ অপমানেৰে জৰ্জৰিত হল ধ্ৰুৱ। এবাৰ দেউতাকৰ মুখলৈ চাইছে, এবাৰ মাহীয়াই মুখলৈ চাইছে। উপায়ন্তৰ হৈ দুখ বেদনা বিষাদেৰে যেতিয়া জুমুৰি ধৰি পৰিলে, তেতিয়া তাৰ পৰা লৰ মাৰি ওলাই আহিলে নিজৰ মাকৰ ওচৰলৈ। মাকৰ ওচৰলৈ আহি ইমানেই কান্দিলে যে মনৰ কথাখিনি কওঁ বুলিও ক'ব পৰা নাই। আৰু এই বিশ্ব ব্ৰহ্মাণ্ডত এগৰাকী মাতৃয়ে মনত কেতিয়া কষ্ট পায়? যেতিয়া সন্তানৰ বিপদ হয়, সন্তানৰ যেতিয়া অভাৱ হয়, সন্তানৰ যেতিয়া সমস্যা হয়, তেতিয়া মাতৃৰ মনত এক বুজাব নোৱাৰা বিষাদ বাস লয়। মাকে বুজিয়ে পোৱা নাই যে ল'ৰাটো কিয় কান্দিছে, কি হ'ল। লগৰীয়াবিলাকে ধ্ৰুৱই নোকোৱা কাৰণে মাকক কথাখিনি ক'লে যে সেই মাতৃ, আমি আটাইখিনি লগ লাগি ৰাজপ্ৰসাদত প্ৰৱেশ কৰিছিলোঁ। যি সময়ত উত্তমে দেউতাকৰ কোলাত বহি আছিল, সেই সময়ত ধ্ৰুৱয়ো সেই সিংহাসনলৈ বুলি হাত মেলিছিল। আৰু দেউতাকে অকণো সঁহাৰি নজনালে, বৰঞ্চ মাহীয়াই এওঁক অকৰ্ষণা কৰিলে, অপমান কৰিলে। আৰু সেই অপমানৰ দুখ সহিব নোৱাৰি তেওঁ বিনাই কান্দিছে মা। এইবুলি যেতিয়া আই সুনীতিক অৰ্থাৎ ধ্ৰুৱৰ মাতৃক লগৰীয়াবিলাকে বুজাই ক'লে, তেতিয়া সেই দৃঢ়মনা সুদূৰ প্ৰসাৰী গুণী জ্ঞানী মাতৃৰ সুনীতিয়ে ধ্ৰুৱক কেনেকৈ বুজাইছিল, এই কথাখিনি আজিৰ সমাজত আমাৰ বাবে অতিব প্ৰয়োজন। এগৰাকী মাতৃৰ প্ৰকৃত ভাৱনা কেনেকুৱা হ'ব লাগে, এই কথাখিনি এই অধ্যায়টিত খুব সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। ধ্ৰুৱৰ মাতৃয়ে নিজৰ ল'ৰাটোক মৰমেৰে এই হাতখন এনেকে মূৰত মোহাৰি বুলাই কৈছিলে, বোপাই সুৰুচি বুলিল যত হিত উপদেশ, পূৰ্ব জন্মে জাতো নাৰাধিৰি অহিকাৰণে দুৰ্ভগাৰ গৰ্ভে ভলি যা, ইজন্মত মাধৱক আৰাধা, পাই তই বেজাৰ নকৰিবি। শুন, তোক মাহীয়াই বেয়া কথা কোৱা নাই। উপায় সুৰুচি বুলিল যত হিত উপদেশ, পূৰ্ব জন্মে জাতো নাৰাধিৰ বিদেশ। সেইকাৰণে দুৰ্ভোগ আৰু গৰ্ভে ভৈলি জাত, ইজন্মত মাধৱক
গতিকে উপায় তই যদি পূৰ্বজন্মত ঈশ্বৰক আৰাধনা কৰিলিহেঁতেন মোৰ দৰে দুৰ্ভগীয়া এগৰাকীৰ সন্তান তই নহলিহেঁতেন। গতিকে এতিয়াও সময় আছে উপায় এই জন্মত মাধৱক আৰাধনা। কিয় এই জন্মত মাধৱক আৰাধনা কৰিব লাগে? কমল নয়ন এক নাৰায়ণ বিনে পুৰহিতো দুখ খন্দাই বেকবাৰে গুণে যদিহে বাঞ্ছ পাই উত্তম সম্পত্তি ভজ দেৱে ভকত যদুপতি। অতি তাৎপৰ্যপূৰ্ণ এই বিষয়টি আমাৰ বিশেষকৈ মাতৃসকলে মন কৰিব লাগে। এই বিশ্ব ব্ৰহ্মাণ্ডত সন্তানে যদি বেছিকে গুৰুত্ব দিয়ে নিজৰ মাকক বেছিকে গুৰুত্ব দিয়ে। বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোৰে, অকল আমি মানুহৰ ক্ষেত্ৰতে নহয়, প্ৰতিটো জীৱৰে আপুনি চাবচোন, চৰাই পোৱালি এটাৰো যেতিয়া ভোক লাগি থাকে এগৰাকী মাতৃয়েই তাক যতন লয়, সি বাপেকে যতন নলয়। গৰু পোৱালীয়েতো মাতৃয়েই মৰম কৰে। আমাৰ মানুহখিনিৰ কথাৰ ক্ষেত্ৰতো তদ্ৰূপ কম নহয়। সন্তানে মাতৃৰ কথা বেছিকৈ গুৰুত্ব দিয়ে। গতিকে মাতৃয়ে মৰমত হাত ওলাই কৈছে, কান্দি কান্দি থকা, ফেকুৰি ফেকুৰি কান্দি থকা সেই ল'ৰাটোক মৰমৰ হাতখন বোলাই কৈছে, বোপাই কমল নয়ন এক নাৰায়ণ বিনে তোৰ এইটো দুখ খন্দাই বেগ পাৰে কোনে যদিহে বাঞ্ছ পাই উত্তম সম্পত্তি ভজ দেৱে ভকত বৎসল যদুপতি। ভকত বৎসল মানে কি? ভকত বৎসল মানে ভকতৰ আজ্ঞাবাহী। ভকতৰ আজ্ঞাবাহী কোন? যদুপতি। যদুপতি কোন? জগতৰ ঈশ্বৰ অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণ, যি নাৰায়ণে এয়া শংখ চক্ৰ গদা পদ্মৰে বিভূষিত হৈ থাকে। চাৰি হাতে চাৰি অস্ত্ৰ কাৰ থাকে? জগতৰ ঈশ্বৰ নাৰায়ণৰ। আমাৰ ভকতসকলে তাকেই সুন্দৰকৈ সজাইছে, শংখ চক্ৰ গদা পদ্ম। ভকত বৎসল, এই জগতৰ ঈশ্বৰজন ভকতৰ বৎসল, ভকতৰ আজ্ঞাবাহী। গতিকে ভকত বৎসল যদুপতিক যি মনুষ্যই ভজনা কৰে সেই মনুষ্যৰ জীৱনত দুখ দুৰ্দশা অপায় অমংগল বহু দূৰ আঁতৰত থাকিব। মোৰ বন্ধুসকলে কথাষাৰ গম পালেনে? আমি জীৱনত কিয় ঈশ্বৰক সেৱা কৰিব লাগে? আমাৰ অগ্ৰজসকলে জানে, জ্যেষ্ঠসকলে ভকতসকলে জানে ঈশ্বৰক কিয় সেৱা কৰিব লাগে। কিন্তু আমি অনৌজসকলে এই কাৰণেই আজি অনুষ্ঠানলৈ আহি আমি কথাটো জানিব লাগিব যে আমি ঈশ্বৰক কিয় সেৱা কৰিব লাগে। আমি যদি ঈশ্বৰক সেৱা কৰোঁ তেতিয়াহ'লে আমাৰ জীৱন উত্তৰণ হ'ব। যিটো কাম আনে কৰিব নোৱাৰে সেই কামটো মই কৰিব পাৰিম। কেতিয়া পাৰিম? যদি মই ভগৱন্তক সন্তুষ্ট কৰিব পাৰিছোঁ। আৰু ভগৱন্তক সন্তুষ্ট কৰিবলৈ হ'লে ভকতৰ যোগেদিহে সম্ভৱ হ'ব। ভকতৰ অবিহনে, সাধুৰ সংগৰ অবিহনে মানুহে ভগৱন্তক সন্তুষ্টি কৰিব পৰা নহ'ব। গতিকে সাধুৰ সংগৰ যোগেদি ভকত বৎসল ভগৱন্তক আৰাধনা কৰিব লাগিব। এই বুলি যেতিয়া মাতৃৰ মুখেৰে ধ্ৰুৱই গম পালে, এতিয়া তেওঁৰ মনত এটা চিন্তা হ'ল যে কেনেকৈ তেওঁ ঈশ্বৰক আৰাধনা কৰিব। কিন্তু এটা কথা ঠিক যে মাহীয়ে কোৱা কথাখিনি আৰু নিজৰ মাতৃয়ে কোৱা কথাখিনি একে হৈছে যে ঈশ্বৰক আৰাধনা কৰাৰ বাদে মানুহে সফল জীৱনৰ গৰাকী হ'ব নোৱাৰে। এই কথাষাৰ তেহেঁতৰ মনস্পটত বাঁহ ল'লে। গতিকে উপায়ন্তৰ হৈ এদিন মাছ নিশা ঘৰৰ পৰা তেওঁ
গভীৰ অৰণ্যলৈ ঢাপলি মেলিলে। উদ্দেশ্য ঈশ্বৰৰ উপাসনা। দুৰ্গম স্থানত উপবিষ্ট হৈ দেখিলে চাৰিওফালে আন্ধাৰ বিষাদ ভৰা এটা পৰিৱেশ। আমি এটা কথা জানো যে ভগৱন্ত ভকত বৎসল। যিদিনাখন মহাভাগৱতৰ স্ৰষ্টা দ্ৰষ্টা মুৰব্বী লেখক ব্যাসদেৱে অস্থিৰতাত ভুগিছিল, সেই অস্থিৰতা দূৰ কৰিবৰ কাৰণে ভগৱন্তৰ একান্ত ভকত নাৰদ মুনি আহি তেওঁক বিধান দিছিল যে হে ব্যাসদেৱ, তোমাৰ মনৰ অস্থিৰতা স্থিৰ কৰিবলৈ হ'লে তুমি অনাদি অনন্ত শ্ৰীহৰিৰ গুণনাম সমৃদ্ধ এনে এখন ধৰ্মগ্ৰন্থ ৰচনা কৰিব লাগিব। আৰু নাৰদ মুনিৰ সেই আপ্তবাক্যক শিৰত লৈ ব্যাসদেৱে 14 শাস্ত্ৰ 18 পুৰাণ লেখাৰ পিছতো পবিত্ৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ লিখিবলৈ বাধ্য হ'ল। আৰু সেইজন মহৰ্ষি নাৰদেই আজি এই বিপদৰ সন্ধিক্ষণত এটি জয়াল নিশা ধ্ৰুৱক আহি লগ দিলেহি যে হে ধ্ৰুৱ, হে শিশু, তুমি কলৈ যোৱা? যেতিয়া গোটেই কথাখিনি ধ্ৰুৱই বৰ্ণনা কৰিলে, তেতিয়া নাৰদ মুনিয়ে ধ্ৰুৱক বহু উপমাৰে বুজনি দিছিল যে তুমি এতিয়া শিশু হৈ আছা, তুমি মান অপমানৰ কথা চিন্তা কৰিব নালাগে, তুমি ঘৰলৈ উভতি যোৱা, যেতিয়া সময় হ'ব তুমি ঈশ্বৰ উপাসনা কৰিবা ইত্যাদি ইত্যাদিয়ে ধ্ৰুৱক উভতাই পঠাবলৈ নাৰদ মুনিয়ে বহু চেষ্টা কৰিছিল। কিন্তু দৃঢ়মনা মনৰ ধ্ৰুৱই এইবোৰ কথাত যেতিয়া বিচলিত নহ'ল, তেতিয়া উপায়ন্তৰ হৈ নাৰদ মুনিয়ে পৰম ব্ৰহ্ম ভগৱন্তক কেনেকৈ আৰাধনা কৰিব লাগে এই মহামন্ত্ৰ শিকাই দিবলৈ বাধ্য হ'ল। এই কথাখিনি আমাক কি সূচাইছে? এই কথাখিনি আমাক ইয়াকে সূচাইছে যে আপুনি ময়ো জীৱনত যদি পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰি জীৱন সফল কৰিবলৈ দুৰ্বাৰ হেঁপাহ কৰোঁ, হাবিয়াস কৰোঁ, চেষ্টা কৰোঁ, তেতিয়া আমাকো হতাশাত নিৰাশাত ভোগাবলৈ বিভিন্নজনে বাধা দিব পাৰে। তেতিয়া আপুনি মই সেই বাধাবিলাকৰ মাজেৰে আগুৱাই যাব লাগিব। তেতিয়া যিজনে আমাক বাধা দিছিলে তেওঁৱে আমাক সৎপথৰ সন্ধান দিবলৈ বাধ্য হ'ব। সেইকাৰণে ভাৱনা, কল্পনা, কৰ্ম এইবিলাক যদি জীৱনত স্থিৰ কৰি ল'ব পৰা যায়, মানুহ কেতিয়াও দিশহাৰা নহয়। আৰু এই মহৰ্ষি নাৰদেই শিশু ধ্ৰুৱক শিকোৱা মহামন্ত্ৰ আহক আমি সকলোৱে এবাৰ উচ্চাৰণ কৰি আমাৰো জীৱনটো পবিত্ৰ কৰোঁ। খুব সুন্দৰকৈ আপোনালোকে বহকচোন। আমি এটি মহামন্ত্ৰ উচ্চাৰণ কৰিম, যি মহামন্ত্ৰ উচ্চাৰণ কৰি ধ্ৰুৱই পৰম ব্ৰহ্ম ভগৱন্তৰ কৰুণা দয়া কৃপা লাভ কৰিছিল। আপুনি ময়ো ঈশ্বৰৰ কৰুণা কৃপা দয়া লাভ কৰিব লাগিব। বৰ ভক্তিৰে আমি ঈশ্বৰক হাতযোৰ কৰি প্ৰণাম কৰোঁ। আমি এই মহামন্ত্ৰ 4 বাৰ উচ্চাৰণ কৰিম, সকলোৱে সহযোগ কৰিব। ভগৱতে
জীৱনতো এই মহামন্ত্ৰ আমাৰ মা দেউতাই আমাৰ অগ্ৰজসকলে আমাৰ জীৱনৰ আৰম্ভণিতে প্ৰয়োগ কৰিছিলে। কেনেকৈ প্ৰয়োগ কৰিছিলে? যিদিনা আমি সংসাৰলৈ আহিছিলোঁ, আমাৰ শুদ্ধিকৰণ প্ৰক্ৰিয়া হৈছিল। আমাৰ শুদ্ধিকৰণ প্ৰক্ৰিয়াত ঈশ্বৰৰ নামেৰেই ভকত বৈষ্ণৱৰ শ্ৰীমুখেৰে সন্তান কি ল'ৰাই হওক বা ছোৱালীয়ে হওক শুদ্ধিকৰণ কৰি সংসাৰত এটা নামে নামাকৰণ কৰিছিল, ঈশ্বৰৰ নামেৰে। তাৰপিছত যেতিয়া জীৱন যৌৱনৰ দুৱাৰদলিত আমি উপনীত হলোহি, তেতিয়া বিবাহ পাশত আবদ্ধ হওঁতে গুৰু ভকত আত্মীয় স্বজনক আমন্ত্ৰণ কৰি ঈশ্বৰৰ নামেৰেই আমাক সেই সংসাৰৰ জয়যাত্ৰাত পদাৰ্পণ কৰাইছিল। যিদিনাখন আমি সংসাৰৰ পৰা মেলানি মাগিম, এই পঞ্চভৌতিক দেহা এৰি থৈ যাম, সেইদিনাখন সেই অন্তিম যাত্ৰাটো আমাৰ আত্মীয় স্বজন ভকত বৈষ্ণৱবৃন্দই ঈশ্বৰৰ নামেৰেই উৎসৰ্গা কৰিব। তাতোতকৈ গুৰুত্বপূৰ্ণ কথা, আমি শৈশৱৰ দিনবোৰত যেতিয়া দেউতাৰ হাতত ধৰি বিদ্যালয়ত জীৱনৰ শিক্ষা গ্ৰহণৰ বাবে আগবাঢ়িছিলোঁ, প্ৰাথমিক পৰ্যায়বিলাকত শিক্ষানুষ্ঠানত তাকেই বিধান দিয়া হৈছিল, ওম সতু মা সৎ গময় তমাসু মা জ্যোতি গময় মৃত্যু মা অমৃতম গময় ওম শান্তি শান্তি শান্তি। কিন্তু ইয়াৰ প্ৰকৃত ৰহস্য আমি বুজিবলৈ চেষ্টা কৰা নাই, কিন্তু কৰিব লাগিব। কিয় কৰিব লাগিব? ওম সতু মা সৎ গময়। ওম শব্দটো, উ শব্দটোৰ ওপৰত উপচন্দ্ৰ বিন্দু দিলে ওম বুজায়। এই ওম শব্দটোৱে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ঊৰ্ধত, অৰ্থাৎ সৃষ্টি স্থিতি লয়ৰ যিজন মুৰব্বী পৰম ব্ৰহ্ম ভগৱন্ত নাৰায়ণ, যি নাৰায়ণে এই চতুৰ্ভুজত থাকে, শংখ চক্ৰ গদা পদ্ম লৈ থাকে, তেওঁক ওম শব্দৰে বিভূষিত কৰা হয়। গতিকে ওম সতু মা সৎ গময়, হে প্ৰভু তুমি মোক অসৎ পথৰ পৰা সৎ পথলৈ নিয়া। তমসু মা জ্যোতি গময়, প্ৰভু তুমি মোক আন্ধাৰৰ পৰা পোহৰলৈ নিয়া। মৃত্যু মা অমৃতম গময়, অ প্ৰভু তুমি মোক মৃত্যুৰ পথৰ আঁতৰাই মোক অমৃত তত্বৰ পথলৈ আগুৱাই দিয়া, য'ত মোৰ আত্মাই চিৰ শান্তি 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 লাভ কৰিব।